ছোৱালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আগত আপোনালোক ভালে আছে, আমাৰো ভালেই। আৰু আমি যাব ওলাইছোঁ আজি ঘৰত। পূৰা টালি টপলা আমাৰ ৰেডি হৈছে। বেগ ৰেডি কৰি দিলোঁ, এই বেগ। আৰু আমাৰ চকলেট খোৱা আৰম্ভ হৈ গৈছে। ধুনু 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 হাই দিয়া। তুমি কি পিন্ধছা? চাওঁচোন তুমি কি পিন্ধছা? এইটো তুমি কি পিন্ধছা? ফটা পিন্ধছা? মই পিন্ধা ফটা পিন্ধছা? ব্লগ মে দেখনা। বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু গাড়ীত আমি বহি ল'লোঁ। এতিয়া দেৰি হৈ গৈছে আমাৰ আৰু জলদি যাব লাগে। আৰু একেবাৰে আপোনালোকক ট্ৰেইনত লগ পাই আছোঁ। হামু লাগছে নেকি? অলপো ভালকৈ নাথাকে। চাওকচোন কিমান বদমাচি আৰম্ভ কৰিছে। এতিয়া সামু দিবা না তুমি? এখন আমি কাপোৰ বান্ধি দিম দেই। এতিয়া সামু দিবা দেই আমাৰ কলিজাটোই। ইমান খুচি। মই 4 ঘণ্টামান ট্ৰেইনত আহিলোঁ আৰু অট'ত আমি ৰাতি অলপ সোনকালে আহি পালোঁ, যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ। সেইকাৰণে আমি আগতে আহি পালোঁ। আমি ফ্লাইট আছে 5টা বজাত। এতিয়া আমি এনেই সোমাই এনেই ৰৈ আছোঁ। আমি ঘূৰি পাকি আছোঁ। আৰু চাওকচোন ইয়াতে গোটেই কাঠেই কাঠ। ওপৰৰ ফল চিলিংবিলাকতো মানে কাঠ, তলতো কাঠ, যিবিলাক মানে ছাইডত দিয়া আছে সেইবিলাকৰ কাঠ। চায়েই ভাল লাগি যায় ন। আৰু এই যে মানে গণেশৰ মূৰত দিয়ে, সেই উতলত দি পূজা কৰে এনেকৈ। চাওকচোন চবফালে কাঠেই কাঠ। ভাল লাগিছে পৰিৱেশটো। আৰু এয়াৰপৰ্টৰ ভিতৰত মানে এনেও বেলেগ বেলেগ ঠাই যেন লাগে। চাওক চবফালে কাঠেই কাঠ। মই এনেকুৱা হৈছে আপোনালোক বেলেগ দোকানে মানে কাঠেই কাঠ দেখুৱাই আছোঁ। ইমান ভাল লাগিছে মোক দেখা পাই কেনে। আৰু বেগো আমি বহুতেই আনিলোঁ। 3খন ডাঙৰ বেগ আনিছোঁ আৰু 2খন সৰু বেগ আনিছোঁ। সেইকাৰণে এনেদৰে ৰৈ থাকিবলগীয়া হৈছে। আৰু আমি এতিয়া বৰ্ডিং পাছ কৰি ভিতৰত সোমালোঁ। আৰু চাওকচোন চফাবিলাকো কি ধুনীয়া, কাঠৰ চব কাঠৰ চফা ইয়াতে থৈ দিছে। ধুনীয়াকৈ সাজি থৈ দিছে যে মানুহৰহে ঘৰ ইয়াতে এনেকুৱাকৈ। আৰু এতিয়া সময় হৈছে আমি ওলাই আহিলোঁ। ঠিক এতিয়া ফ্লাইটলৈ যাই আছোঁ। বহুতেই ভাল লাগিছে ঘৰ যাই পাম আৰু আজি দিনটোতে। ফ্লাইট লৈ আছে, বাছ পঢ়ি আছে। তাৰপিছত ভিতৰত সোমাই আছোঁ আৰু সকলোৱে লাইন ধৰিছে। চাওকচোন আঁঠনি টোপনি যাই আছে। আৰু আমি সোমাব ওলাইলোঁ এতিয়া। চাওকচোন দেই কিবা এটা ভিতৰত সোমাই দিব লাগে। গুড মৰ্ণিং চাই থাকিব মন যায় যে মোৰ কেমেৰাটোৱে ধৰা নহয় ভাল লাগে। আৰু আমাৰ যে কৰিছে 30 নম্বৰ একেবাৰে পিছত ভিতৰত সোমাব লগা হ'ল। আৰু আমি পাই গ'লোঁ চিট। এইকেইটাই হৈছে আমাৰ চিট। আৰু আমি এতিয়া বহিলেও ভালদৰে তিনিওজনে। May I have your attention, please? As we
Refueling of this aircraft is in progress. Regulations require you to be seated. Keep your seatbelts unfastened. Refrain from smoking, using any electronic equipment, and mobile phones at this time. আমার লাগিছে ঠাণ্ডা ধুনুৰ লাগিছে গৰম চাওকচোন কাপোৰ উৰাই দিছিলোঁ মানে টাৱেল উৰাই দিছিলোঁ তাৰপিছত গুচাই দিলে মানে আঁতৰাই দিলে আৰু আমি উৰি ল'লোঁ ভালদৰে মানে ঠাণ্ডা লাগি আছিলতো আৰু চাওকচোন এচি বহুত এচি দিছে আমি আমাৰ চিটৰ এচি কিন্তু বন্ধ কৰি দিলোঁ কিন্তু ওপৰৰ চিটি মানে বহুতে ঠাণ্ডা আৰু ইমান ভাল লাগিছে চাওকচোন মেঘবিলাক যে মানে একেবাৰে আমাৰ ধান খেতি যে কোনো ধান খেতিৰ নিচিনা একেবাৰে পূৰা পৰি আছে মেঘবোৰ চাই বহুত ভাল লাগিছে ন আৰু এই দূৰত যে আছে সেইটো হৈছে একেবাৰে মেঘবোৰে পাহাৰ আৰু আমি আহি পালোঁ বেংগলুৰি আমি নামিলোঁ কি কৰোঁ আৰু গাড়ী চাই থাকোঁতে বস্তু চাই থাকোঁতে লৈ ল'ল গাড়ী আৰু এয়াৰপৰ্টত গাড়ী লোৱাটো ইভাগে আৰু আমি এতিয়া বহি ল'লোঁ You অসমলৈ may বুলি also download it with ফ্লাইটত the মানে QR গাড়ী code on ফ্লাইটত your e-boarding pass. We will begin our service after আৰু 6 ধুনুৰ hours. দুষ্টালি আৰম্ভ দিছে আৰু Take your চাওকচোন food মোৰ টোপনি যে ইমান লাগিছে মানে কালিতো হোৱাই নহ'ল আৰু ধুনীয়াতে শুই গ'ল আৰু আমি দুকাপ চাহ লৈ ল'লোঁ এনেকুৱা অৱস্থা হৈছে মানে চকুতো মেল নাখায় এনেকুৱা হৈছে আৰু আমি পাই গ'লোঁ অসম আজিলৈ ব্লগটো ইমানেই শেষত বাই বাই